মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি বামুণী আৰু নেউল পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আহাচোন প্ৰথমতে কি আছে ক্ৰিয়াকলাপত চাই লওঁ। ইয়াত আছে অৰ্থৰ সৈতে চিনাকি হওঁ আহা। তয়াময়া প্ৰবল বা পচন্দ। আগপিছ কোনো এটা কথাৰ ভাল বেয়া। গমগতি আগগুৰি। তাৰ পাছত আছে পঢ়া আৰু বুজা। ইয়াত আছে সময় ম কয়ক্ৰ তলবীয় শস্য চ বৈৰব্য ৰৈতাৰ্থ তৰেত্ৰ। 1 নম্বৰটোত আছে পঢ়া আৰু লিখা। ব্ৰহ্মপুত্ৰ বৈৰব্য সমসম পথচৌকাপু তৰেত্ৰ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মা বৈৰব্য সমসম তাতাকা ব্ৰহ্মা। শুক্ৰ তলবীয় হয়হু কয়ক্ৰ শুক্ৰ। বক্ৰ ব কয়ক্ৰ বক্ৰ। কিন্তু পথচৰিকাৰে কি দন্তীয়া নয়তো এনটো কিন্তু। তাৰ পাছৰ প্ৰশ্নখিনি আমি লিখি পেলাই 2 নম্বৰ প্ৰশ্নখিনি চাই লোৱা। প্ৰথমে কোৱা তাৰ পিছত লিখা। ক নম্বৰ প্ৰশ্ন, বামুণীয়ে কাক কেঁচুৱাটোৰ ৰখীয়া পাতিছিল? উত্তৰত তোমালোকে লিখিবা বামুণীয়ে নেউলটোক কেঁচুৱাটোৰ ৰখীয়া পাতিছিল। তাৰ পাছত তোমালোকে খ নম্বৰ প্ৰশ্নটো চোৱা। নেউলটোৱে সাপটোক কিয় মাৰিছিল? উত্তৰত তোমালোকে লিখিবা সাপটোৱে কেঁচুৱাটোৰ অপকাৰ কৰিব পাৰে বুলি নেউলটোৱে সাপটোক মাৰিছিল। তাৰ পাছত তোমালোকে গ নম্বৰ প্ৰশ্নটো চাবা। গ নম্বৰ প্ৰশ্নটো কি আছে চাই লোৱা। বামুণীয়ে হাতৰ কলহটো কাৰ গালৈ মাৰি পঠিয়াইছিল? উত্তৰত তোমালোকে লিখিবা বামুণীয়ে হাতৰ কলহটো নেউলটোৰ গালৈ মাৰি পঠিয়াইছিল। 3 নম্বৰ প্ৰশ্নখিনি চাই ল'বা। সোঁফালৰ লগত বাওঁফাল মিলাই লিখা। ইয়াত উত্তৰটো মই একেলগে মিলাই দিছোঁ, তোমালোকে চাই লোৱাচোন বানানখিনি। সোঁফালৰ লগত বাওঁফাল মিলাই লিখিব দিছে। উত্তৰ মই কৰিয়ে দিছোঁ লগে লগে। গধূলি হ'লে সন্ধিয়া, জাৰ, শীত, সাপ, সৰ্প, নদী, নৈ। তাৰ পাছতে 4 নম্বৰ প্ৰশ্নখিনি চাই ল'বা। 4 নম্বৰ প্ৰশ্নকেইটা দিছে বাক্য ৰচনা কৰা। 4 নম্বৰ প্ৰশ্নখিনি বাক্য ৰচনা কৰা। ইয়াত প্ৰথম শব্দটো দিছে চোতাল। নেউলে চোতালত পাটি এখনত শুই থকা কেঁচুৱাটোক ৰখি আছিল। তাৰ পাছৰ শব্দটো হ'ল কলহ। বামুণীয়ে হাতত থকা পানী ভৰ্তি কলহটো নেউলৰ গালৈ মাৰি পঠিয়াইছিল। তাৰ পাছত লিখিবা কি আছে চোৱাচোন। তাৰ পাছত অপকাৰ। তাৰ পাছৰ শব্দটো আছে চোৱা অপকাৰ। সাপটোৱে কেঁচুৱাটোক নেউলটোৱে অপকাৰ কৰিব বুলি ভাবিছিল। তাৰ পাছৰ শব্দটো আছে তয়াময়া। তয়াময়া এইটোলৈ সাপ আৰু নেউলে তয়াময়া ৰণ লাগিছিল। 5 নম্বৰ প্ৰশ্নখিনি চাই ল'বা। 5 নম্বৰ প্ৰশ্নখিনি দিছে পঢ়া বুজা আৰু লিখা। নেউল নেউলে নেউলক নেউলৰ। সাপ সাপে সাপক সাপৰ। বামুণী বামুণীয়ে বামুণীক বামুণীৰ। ধুবুনী ধুবুনীয়ে
ধুবুনীক ধুবুনীৰ। সকলোৱে ভিডিঅ'টো চাই প্ৰশ্ন উত্তৰসমূহ কৰি পেলাব।